হাতৰ চিনত ভোট দিয়ক আপোনালোকৰ ভয় মই নাইকিয়া কৰি দিম মই আপোনালোকক কথা বদৰুদ্দিন আজমল ডাঙৰীয়াক ইয়াৰ পৰা আপোনালোকে সমলি ভোট নিদিব হিমন্ত বিশ্ব শৰ্মাক কওক যে আমাৰ দুখীয়া মানুহক তুচ্ছ তাচিল্য অপমান মিয়াৰ ভোট নালাগে মিয়াক মই অপমান কৰিমেই তাৰ পুতক তাৰ প্ৰতিশোধ এইবাৰ হাতৰ চিৰত ভোট দি কৰক এজন হিমন্ত নহয় দুজন হিমন্ত নহয় 50 জন হিমন্ত বিশ্বই আপোনালোকৰ গাৰ নোম এডাল মই লৰাব নিদিওঁ মই আপোনালোকক কথা দিছোঁ সাহসেৰে মই যুঁজি যাম আনন্দত নাহিব পাৰোঁ আপোনালোকৰ লগত বিয়া বাৰুত নাহিব পাৰোঁ বিপদৰ সময়ত ৱালৰ নিচিনা থিয় হৈ থাকিম প্ৰথমে ৰকিবুল হুছেইনক কৰিব তাৰপিছত আপোনালোকক কৰিম মোৰ ৱাদা থাকিল ৰাইজ মই কৈছোঁ এই মানুহৰ চবতকৈ ডাঙৰ সমস্যা হৈছে হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় সকলোতকৈ ডাঙৰ সমস্যা কি আমাৰ ভয় লাগে ক'বলৈ মই কৈছোঁ মাইকত আজিকালি শুনি থাকে নহয় ছ'চিয়েল মিডিয়াত আপুনি চবতকৈ ডাঙৰ সমস্যা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই মানুহখিনি এতিয়া বেয়া দিন গ'ল তেওঁলোকে হাঁহিব আমি বচাম আপোনাৰ বিপদৰ পৰা সাৱধান মই কৈছোঁ যে আপোনালোকে ৰকিবুল হুছেইনৰ সংসদ কৰক এনেকুৱা হিমন্ত বিশ্ব শৰ্মা 50টাই আপোনালোকৰ গাৰ নোম লৰাব নিদিওঁ মই আপোনালোকক কথা দিছোঁ ৰাইজ হিমন্ত বিশ্ব যে আমাক যে ৰঙা চকু দেখুৱাই মোৰ পকেটত এটা দৰৱ আছে এটা দৰৱ দি দিম লগে লগে বগা হৈ যাব একো চিন্তা নকৰিব এনেকৈ কোনোবাই ক'ব পাৰিব গতিকে আপোনালোকৰ দুৱাই মোৰ আচল আপোনালোকৰ আশীৰ্বাদেই মোৰ আচল মোৰ চিম্বলটো 3 নম্বৰত